वेलकाम बैक टू माई चेनेल सकलो बंधु बान्धवीक स्वागतम जनाई मैं आज पुनर आन एटी भिडिओ आरम्भ करिছোঁ। आशा करिम भिडिओটো चाই आपलोके ভাল पाব। नाहिद आफरिनक লৈ আজি समग्र অসমত তুলবাৰ লাগিছে। সংবাদ মাধ্যমকে ধৰি ৰাজনীতিবিদসকলৰ মাজতো এটো লৈ তুমুল বিতৰ্ক সৃষ্টি হৈছে। আসলতে দুখ কাৰ হেতু কিন্তু কোনেও বিবেচনা কৰা নাই বা কোনেও বুজিবলৈ চেষ্টা কৰা নাই। শিখা শৰ্মা হোক বা মন্ত্ৰী পীযুষ হাজৰিকা হোক কোনেও বস্তুটো ভালদৰে অনুধাৱন নকৰাকৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আসল ঘটনাটো মাজত আহিছোঁ। নাহিদ আফৰিনক অসম চৰকাৰে শ্ৰেষ্ঠ নেপথ্য শিল্পী মহিলাৰ অৰ্থাৎ মহিলাৰ যিটো প্লেবেক ছিংগাৰ বুলি কোৱা হয় এই প্লেবেক ছিংগাৰ এৱাৰ্ড প্ৰতিমা বৰুৱা পাণ্ডে এই বছৰৰ শ্ৰেষ্ঠ নেপথ্য গায়কৰ সন্মান নাহিদ আফৰিনক দিয়া হৈছিল। কিন্তু যেতিয়া নাহিদ আফৰিনক বঁটাটো প্ৰদান কৰা হৈ আছিল তেতিয়া বেকগ্ৰাউণ্ডত মিউজিকটো বা গীতটো বেলেগ এটা আহিছিল। আচলতে ভুলটো আছিল সেই যি ব্যক্তিসকল সেই অনুষ্ঠানৰ গানটো বজোৱাৰ দায়িত্বত আছিল, মিউজিকৰ দায়িত্বত আছিল, আচলতে ভুলটো আছিল সিহঁতৰ। কিন্তু অযথা বিতৰ্কৰ মাজলৈ টানি আনিছে নাহিদ আফৰিনক। নাহিদ আফৰিনক অসম চৰকাৰে চিঠি আকাৰে জনাইছে বা জুৰি বোৰ্ডৰ সদস্যসকলে ফোন কৰি তেখেতক জনোৱা হৈছিল তেওঁক বঁটা দিব বুলি বা তেওঁৰ নাম বঁটা প্ৰাপক হিচাপে তেওঁক মতা হৈছিল। মতাৰ পিছত গোটেই অসম জুৰি নাহিদ আফৰিনক যি মানসিকভাৱে নিৰ্যাতন চলোৱা হ'ল আৰু সমাজত যি হেয় প্ৰতিপন্ন কৰা হ'ল তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসম চৰকাৰৰ যি সাংস্কৃতিক বিভাগৰ মন্ত্ৰী আছে বিমল বৰা ডাঙৰীয়া তেখেত কিন্তু স্পষ্ট ভাষাৰে কৈছে নাহিদ আফৰিনক এই বঁটা দিয়া হৈছে, এই বঁটাৰ তেওঁক নিশ্চিতভাৱে প্ৰদান কৰা হৈছে, কোনো ভুল হোৱা নাই। নাহিদ আফৰিনে বঁটা ঘূৰাই দিয়াৰ কোনো প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে। কিন্তু মন্ত্ৰী যি পীযুষ হাজৰিকা আছে তেখেতে কোনো বিবেচনা নকৰাকৈ কাণ্ড জ্ঞানহীনভাৱে তেখেতে কৈছে নাহিদে জানাৰ পিছতো বঁটাটো কিয় গ্ৰহণ কৰিলে। এতিয়া প্ৰশ্ন হয় নাহিদক বঁটা ল'বলৈ তেওঁক আমন্ত্ৰণ কৰা হৈছিল, নাহিদটো উপযাচি অহা নাছিল, তেতিয়া নাহিদক লৈ কি বিতৰ্ক হৈছে। ইয়াত নাহিদক লৈ আচলতে বিতৰ্ক হোৱাৰ কোনো প্ৰশ্নই আহিব নালাগিছিল। জুৰি বৰ্ডৰ ভুল আছিল বা যিকেইজন ব্যক্তি পৰিচালনাৰ দায়িত্বত আছিল সেই পৰিচালকসকল এই ঘটনাটোৰ বাবে দায়ী আছিল। অযথা মিছাতে নাহিদ আফৰিনক টানি আনি যি বিতৰ্ক সৃষ্টি কৰিলে মই ভাবোঁ সেৱাই যি প্ৰশ্ন কাকত বিভ্ৰান্তি হৈছিল বা প্ৰশ্ন কাকত ফাদিল হৈছিল সেই ঘটনাটো মিডিয়াত ঢাকি দিয়া হ'ল এই নাহিদ আফৰিনৰ ঘটনাটোক লৈ। আশা কৰিম এই লৈ যাতে কোনো বিতৰ্ক নহয়, নাহিদক নাহিদৰ মতে চলিব দিয়ক।